চৰ্চা আৰম্ভ হৈছে খবৰ অনুসৰি কোৱা হৈছে যে গ্ৰীষ্মৰ বন্ধত বিদ্যালয়সমূহ খোলা ৰাখিব লাগিব আৰু এই বিষয়টোক লৈ এতিয়া যথেষ্ট চৰ্চা হোৱা আৰম্ভ হৈছে কোৱা হৈছে সৰ্বশিক্ষাৰ তৰফৰ পৰা এক জাননী দিয়া হৈছে আৰু এই সমগ্ৰ ঘটনা প্ৰকৃতপক্ষে কি সঁচাকৈ গ্ৰীষ্মৰ বন্ধত বিদ্যালয় এবাৰ খোলা থাকিব নেকি ইয়াক লৈ শিক্ষামন্ত্ৰী ৰনোজ পেগুৰ তৰফৰ পৰা স্পষ্টীকৰণ প্ৰকাশ কৰা হৈছে সমগ্ৰ ঘটনাৰ প্ৰতিটো তথ্য আৰু আপডেট আমি টাইম 8ৰ দৰ্শকৰ বাবে লৈ অহাৰ চেষ্টা কৰিছো আমি জনাই আছো এটা বিগ ব্ৰেকিং নিউজ প্ৰথমটো আপডেট লৈ অহাৰ চেষ্টা কৰিছো এখন জাননীখনত কি কোৱা হৈছে যে দেওবাৰেও একাংশ বিদ্যালয় খোলা ৰাখিব লাগিব এই জাননীত কোৱা হৈছে জাননীখন মাত্ৰ কেইটামান মুহূৰ্তৰ পিছত আমি আপোনালোকক দেখুৱাম দেওবাৰে 2 ঘণ্টা পৰ্যন্ত পাঠদান কৰিব লাগিব একাংশ বিদ্যালয় অৰ্থাৎ দেওবাৰৰ দিনটোতো বিদ্যালয় খোলাৰ কথা কোৱা হৈছে শনিবাৰেও অতিৰিক্তভাৱে 1 ঘণ্টাৰ পাঠদান কৰিব লাগিব দেওবাৰে বিদ্যালয় খোলা ৰাখিব বুলি কোৱা হৈছে শনিবাৰে খোলা ৰাখিব বুলি কোৱা হৈছে কোনবিলাক বিদ্যালয় গুণোৎসৱত দুৰ্বল ফলাফল দেখুওৱা বিদ্যালয়ৰ ক্ষেত্ৰত শিক্ষা বিভাগ কঠোৰ হৈছে এই জাননী অনুসৰি C আৰু D গ্ৰেড পোৱা বিদ্যালয়সমূহলৈ বিশেষ নিৰ্দেশনা জাৰি কৰা হৈছে অৱশ্যে ইয়াৰ লগত আৰু এটা কথা সংযোগ কৰি কোৱা হৈছে যে গ্ৰীষ্ম বন্ধৰ সময়তো বিদ্যালয়সমূহ বাধ্যতামূলকভাৱে খোলা থাকিব সমগ্ৰ ঘটনা কি তাৰ তথ্য আমি আপোনালোকক জনাম কিন্তু জাননীখনত কোৱা হৈছে যে দেওবাৰেও খোলা ৰাখিব লাগিব একাংশ বিদ্যালয় লখিমপুৰ জিলা উপায়ুক্তৰ তৰফৰ পৰা এই জাননী বিদ্যালয়সমূহলৈ জাৰি কৰা হৈছে জাননীখনত কি আছে তাৰ তথ্য আমি আপোনালোকক দেখুৱাৰ চেষ্টা কৰিছো আমাৰ লগত সেই বিশেষ জাননীখন আছে যিখনক লৈ চৰ্চা চলিছে এইখন হৈছে জাননী এই জাননীখনত যদি চাই লখিমপুৰ জিলা উপায়ুক্তৰ তৰফৰ পৰা কিছু জুম কৰি দেখুৱাব পাৰে ইয়াত লিখা আছে দিছ ইজ ফৰ জেনেৰেল ইনফৰমেশ্যন টু কনচাৰ্ন SMC headmaster of the school that is a part of remedial measures of the school who secured C&D grade in Gunutsav 2023 have been conduct extra classes on every Saturday and Sunday too and ensure academic development of the students with proper planning কোৱা হৈছে গুণোৎসৱ 2023 জিঅম বিদ্যালয়ে C গ্ৰেড পাইছিলে D গ্ৰেড পাইছিলে এই বিদ্যালয়সমূহে শনিবাৰ আৰু দেওবাৰে তেওঁলোকে পাঠদান কৰিব লাগিব মই জুম কৰি দেখুৱাব পুনৰবাৰ অনুৰোধ কৰিছো আৰু তেওঁলোকে সুনিশ্চিত কৰিব লাগিব যে যিসকল ছাত্ৰ ছাত্ৰী আছে তেওঁলোকৰ বিকাশ হয় The principal headmaster of those school must ensure submission of action taken report from time to time to appropriate authority তাৰ প্ৰধান শিক্ষকসকলে শনিবাৰ আৰু দেওবাৰে যি তেওঁলোকে ক্লাছ লৈছে বা পাঠদান কৰিছে তাৰ তথ্য যোগান ধৰিব লাগিব The concerned CRCC will continuously visit and monitor the schools and report আৰু তাৰ পিছত লিখি দিয়া হৈছে তাৰ পাছত যদি আপোনালোকে চাই তাৰ পিছত এৰে লিখি দিয়া হৈছে the time of extra classes কি দিয়া হৈছে Sunday 1 hour after normal classes Saturday 1 hour after normal classes শনিবাৰে সাধাৰণ ক্লাছ শেষ হোৱাৰ পিছত নিয়মিত শ্ৰেণীসমূহ শেষ হোৱাৰ পিছত 1 ঘণ্টা এক্সট্ৰা কৰি ল'ব লাগিব সানডে লিখা হৈছে মিনিমাম 2 আৱাৰ্ছ দেওবাৰৰ দিনটোত 2 ঘণ্টা ল'ব লাগিব দিছ নটিফিকেশ্যন ইজ কাম ইনটু ফ'ৰ্চ উইথ ইমিডিয়েট ইফেক্ট আৰু তাৰপিছত ডেপুটি কমিশ্যনাৰ লখিমপুৰৰ চহী দেখিবলৈ পোৱা গৈছে অৰ্থাৎ লখিমপুৰ জিলাৰ বাবে জিলা উপায়ুক্তই এই জাননী জাৰি কৰি কৈছে যে